নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব ছুইজাৰলেণ্ডৰ আটাইতকৈ ওখ স্থান য়াংফ্ৰাউছ যাক টপ অফ ইউৰোপ বুলিও জনা যায় সকলোৱে জানে যে ছুইজাৰলেণ্ড প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত আৰু এই সৌন্দৰ্য উপভোগ কৰাৰ বাবে আমি ছুইজাৰলেণ্ডত থকাৰ সময়ছোৱাত গাড়ী লৈ লৈছিলোঁ ইণ্টাৰলেকেনৰ ওচৰৰ ৰাস্তাবোৰ ইমান ধুনীয়া আছিল যে এতিয়াও যে মই ভিডিঅ'টোত চাই আছোঁ মোৰ হেঁপাহে পলোৱা নাই সেইবাবে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ সেই সময়ত যিহেতু ইউটিউবত ভিডিঅ' দিম বুলি ভিডিঅ'সমূহ কৰা নাছিলোঁ সেইবাবে গেলাৰীত থকা সৰু সুৰা ভিডিঅ' ক্লিপ কেইটামানকে জোৰা লগাই এই ভিডিঅ'টো বনোৱা হৈছে আশা কৰিছোঁ আপোনালোকে ভাল পাব এই যে আপোনালোকে দৃশ্যবোৰ দেখি আছে এইসমূহ নিশ্চয় আপোনালোকে বলিউডৰ বিভিন্ন মুভিটো দেখা পাইছে কাৰণ ছুইজাৰলেণ্ডৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য সেউজীয়া উপত্যকা পৰ্বত আৰু হ্ৰদবোৰ বহুদিন ধৰি বলিউডৰ চিনেমাৰ বাবে এটা পছন্দৰ স্থান হৈ আছে ছুইজাৰলেণ্ডৰ অপূৰূপ সৌন্দৰ্যক বলিউডৰ চিনেমাত এক সপোনৰ দৰে চাবলৈ পোৱাৰ পাছত বহু ভাৰতীয় পৰ্যটকে বলিউডৰ চিনেমাত দেখা স্থানসমূহ ভ্ৰমণ কৰিবলৈও ছুইজাৰলেণ্ডলৈ আহে আৰু তেনেদৰে আমিও আহিছিলোঁ ইয়াৰে মনোৰম দৃশ্যসমূহ উপভোগ কৰিবলৈ আৰু যিমানে আমি য়াংফ্ৰাউছলৈ আগবাঢ়ি গৈছিলোঁ দেখা পাইছিলোঁ ডাৱৰৰ মাজে মাজে বৰফেৰে আৱৰি থকা এই শৃংগসমূহ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'টোৰ শেষলৈকে চাই থাকে কাৰণ ভিডিঅ'টোৰ শেষত আমাৰ লগতনো কি হৈছিল সেয়া আপোনালোকে জানিব পাৰিব এতিয়া মই একো কথা নকওঁ আপোনালোকে চাই যাওক ছুইজাৰলেণ্ডৰ এই মনোমোহা দৃশ্যসমূহ আৰু এনেদৰে ধুনীয়া ৰাস্তাসমূহৰ মাজেৰে আমি আহি পালোহি আমাৰ গন্তব্যস্থান আৰু যিহেতু আমি গাড়ী লৈ আহিছিলোঁ সেয়েহে প্ৰথমতে আমি গাড়ীখন ইয়াতে পাৰ্ক কৰি থলোঁ আৰু ইয়াৰ পৰা আমি যাব লাগিব কেবল কাৰৰ জৰিয়তে ওপৰলৈ আকৌ তাৰ পৰা আমি যাব লাগিব ট্ৰেইনত এয়া আপোনালোকে দেখিছে আমি কেবল কাৰেৰে যাবৰ বাবে গৈ আছোঁ আৰু এইখিনিত অকণমান স্পীড কৰি দিছোঁ নহ'লে ভিডিঅ'টো দীঘল হৈ যায় ইয়াত যিমানবোৰ মানুহ থিয় হৈ আছে যদি ভালদৰে মনোযোগ কৰে গম পাব যে অধিকাংশ লোকেই ভাৰতীয় আছিল আৰু এনেদৰে যেতিয়া বিদেশত আমি নিজৰ মানুহবোৰ লগ পাওঁ চিনি নাপালেও দেখা পাওঁ আৰু গম পাওঁ যে তেওঁলোক ভাৰতীয় হয় মনটো এনেই ভাল লাগি যায় আৰু এয়া কেবল কাৰ আৰু এইখনত উঠিয়ে আমি এতিয়া ওপৰলৈ যাম ইয়াত চাগে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম ইয়াৰ পৰা দৃশ্যসমূহ কিমান মনোমোহা আছিল সেউজীয়া পাহাৰবোৰৰ মাজত এই সৰু সৰু ঘৰবোৰ আচলতে সৰু নহয় আমি ওপৰৰ পৰা দেখিছোঁ কাৰণে সৰু যেন লাগিছে ইমান সুন্দৰভাৱে আছে এইখিনিতে আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰোঁনে
আজিৰ পৰা প্ৰায় 10 বছৰ আগৰ মইজনীয়ে চাগে কেতিয়াও কল্পনাও কৰা নাছিলোঁ যে এনেধৰণে মই এনেকুৱা কিছুমান ঠাইলৈ যাব পাৰিম আৰু নিজে চকুৰে এইবোৰ উপভোগ কৰিব পাৰিম। সঁচাই এতিয়া ভাবিলে বিশ্বাসে নহয় আৰু আলহামদুলিল্লাহ বুলি ক'বলৈ মন যায়। মানুহজনক থেংক ইউ ক'বলৈ মন যায়। কৈছোঁ বাৰু। এনেদৰে মই নেদেখা সপোন কিছুমানো তেওঁ পূৰণ কৰি আছে এতিয়াও। আৰু সেউজীয়া আৱৰণে আৱৰি থকা পাহাৰবোৰৰ পাছত এয়া আপোনালোকে দেখা পাইছে সম্পূৰ্ণ বৰফেৰে আবৃত শৃংগসমূহ। য়াংফ্ৰাউছ পৰ্বত হৈছে আল্পছ পৰ্বতমালাৰ এটা অংশ। ইয়াৰ উচ্চতা প্ৰায় ৩,৪৫৪ মিটাৰ। সেয়েহে ইয়াত থকা ৰেলৱে ষ্টেচনক ইউৰোপৰ আটাইতকৈ উচ্চতম ৰেলৱে ষ্টেচন বুলি জনা যায়। আৰু কেবল কাৰৰ পৰা নামি আমি এই ৰেলৱে ষ্টেচনত থকা ট্ৰেইনৰ জৰিয়তেই ইউৰোপৰ শীৰ্ষলৈ যাম। আৰু ট্ৰেইনলৈ কিছু সময় থকাৰ বাবে আমি এইখিনি ঠাইতো সুন্দৰ পৰ্বতীয়া দৃশ্য উপভোগ কৰিলোঁ, যিহেতু ইয়াত ওলাই অহাৰ ব্যৱস্থা কৰি থোৱা হৈছিল। আৰু ইয়াত কিছু সময় ৰৈ আমি তললৈ নামি গ'লোঁ লিফ্টৰ সহায়ত, কাৰণ তলৰ পৰাই ষ্টেচন আছে। আমাৰ দৰে অন্যান্য পৰ্যটকসকলো ট্ৰেইনৰ বাবে ৰখি আছিলে। আৰু এইখনে টপ অফ ইউৰোপৰ বিখ্যাত ট্ৰেইনখন, যিখনে ইউৰোপৰ শীৰ্ষলৈ আমাক লৈ গৈছিল। সঁচাই এটা ব্যতিক্ৰমী ৰেলযাত্ৰা আছিল। বগা বৰফেৰে আবৃত পৰ্বতৰ মাজেৰে এক ধুনীয়া পৰিৱেশ উপভোগ কৰাৰ সুযোগ লাভ কৰিছিলোঁ আমি। আৰু ৰেলযাত্ৰা শেষ কৰিয়ে আমি ছুইজাৰলেণ্ডৰ য়াংফ্ৰাউছত অৱস্থিত আইচ পেলেচলৈ গৈছিলোঁ। আইচ পেলেচ হৈছে য়াংফ্ৰাউজৰ ভিতৰত বৰফৰ পৰা নিৰ্মিত এটি অন্যান্য স্থান। এই স্থানটো পৃথিৱীৰ আটাইতকৈ উচ্চতম বৰফৰ অট্টালিকা হিচাপে জনাজাত। এই সকলোবোৰ একোটা সুৰংগ আৰু বহুত পিছল আছিলে ঠাইসমূহ। মই হাতেৰে চুই চাইছিলোঁ, বহুত বেছি ঠাণ্ডা। আইচ পেলেচৰ আটাইতকৈ আকৰ্ষণীয় দিশটো আছিল যে ইয়াতে বৰফেৰে নিৰ্মিত কিছুমান মূৰ্তি, জীৱ-জন্তু ইত্যাদিও আমি দেখা পাইছিলোঁ। আৰু ইয়াৰ পাছতে আমি ইউৰোপৰ শীৰ্ষ পাইছিলোঁ আৰু এইখিনি ঠাইত ফটো তোলাৰ বাবে তেওঁলোকে ছুইজাৰলেণ্ডৰ পতাকা এখন ৰাখিছিল আৰু আমি তালৈকে এতিয়া গৈ আছোঁ। এইখিনি অংশৰ ভিডিঅ' মই এডিট নকৰাকৈ আগবঢ়াইছোঁ।
আচল মাতখিনিৰ সৈতে। আমাৰ লগত কিবা এটা ঘটিছিল যিটো আমি বিচাৰোঁ আপোনালোকেও যাতে দেখে আৰু চাই থাককচোন। ব'লা ব'লা ওপৰত ব'লা ধৰিব লাগিব বুলি কথা আছেনে ব'লা অলপ জলদি উঠা উঠা উঠাই দিছোঁ মই আৰু দে য়েছ দিয়া এই ছুইজাৰলেণ্ডৰ এইখন আহিলে যদি ইমানখিনি ইয়াতকৈ ওপৰত যাব নোৱাৰিও সেই ছুইজাৰলেণ্ডৰ ফ্লেগখনৰ ওচৰত হ'ব দিয়া ফ্লেগখন উঠিছে ধৰি লোৱা ভালকৈ অঁ ধৰাটো জৰুৰী একো নহয় বি কেয়াৰফুল মই একো কওঁ ময়ো পাইছোঁ দুইটাই পাইছোঁ এইখিনি পিছল আছে গম পাইছানে তুমি বেটাৰকৈ পৰিছা ন অলপ এইখিনি ভাল এইখিনি ভাল ব'ল হ'ব ষ্টপ কৈছে ষ্টপ ইয়াত পৰিবি দিয়া কোৱা আৰু এনেদৰে বাহিৰত -20 ডিগ্ৰী ঠাণ্ডা থকাৰ পাছতো বৰফত পৰি ধৰি আমি কোনোমতে গৈ পাইছিলোঁ ছুইজাৰলেণ্ডৰ পতাকাৰ ওচৰত কেৱল ফটো আৰু ভিডিঅ' তুলিবৰ বাবে আৰু এই দিনটো সঁচাই আমাৰ জীৱনত স্মৰণীয় হৈ ৰ'ব আৰু এনেদৰে আজিৰ ভিডিঅ'টো কেইখনমান ফটোৰ সৈতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে ধন্যবাদ